সোনাক্ষী আমার দর্শন লাভৰ বাবে মহামণি দুৰ্বাসাৰ বৈকুণ্ঠপুৰীলৈ সভা কৰে আৰু তেতিয়াই তুমি তেওঁক এক ৰুদাক্ষভাৰ পৰিহাৰ কৰে আৰু এই ৰুদাক্ষই হ'ব দেৱতাৰ গৰ্ভশূন্যৰ প্ৰধান সূত্ৰপাত। দেৱৰ গুহা প্ৰভু গুহা ইয়াৰ পিছতে তোমাৰ কৰ্তব্যৰ সৰ্বান্ত এইটো নিশ্চয় আপোনালোকে খুজিব। ও সালানাকারে সালানাকারে নিশ্চয় সালানাতে আহিব। আমি এই কথাখন মই কিছু আগতেই জানিব লাগিছিল, কিন্তু সৃষ্টিৰ আদি অন্ত বুজিবলৈ শক্তিগুণৰ একেবাৰে অভাৱ। সমগ্ৰ সৃষ্টি চলিছে মাত্ৰ আপোনাৰ এটি ইংগিতৰ শিক্ষাকণ দিলেহে মই আপোনাৰ গুণ প্ৰচাৰ কৰাৰ সুবিধা কৰিব পাৰোঁ। আপোনাৰ আজ্ঞা বিৰোধ কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষ গুৰুতৰ কাৰ্যবোৰ সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্রহ অনিরুদ্ধ গোবিন্দ সর্বকারণ আমি তো বিশ্রাম করবি।